Hey guys, স্বাগতম আমাৰ চেনেললৈ। আমি আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰথম ভিডিঅ'টো চাইছে আৰু নিশ্চয় ভাল পাইছে। এইটো আমাৰ ছেকেণ্ড ব্লগ হয়। আজি আমি আপোনালোকক দেখুৱাব ওলাইছোঁ নলবাৰী জিলাৰ আটাইতকৈ ডাঙৰ বুলি নকওঁ, খ্যাতনামা মানে সকলোৰে মুখত পৰিচিত আৰু সকলোৰে চিনাকি গৰ্ডন ফিল্ডখন দেখুৱাবলৈ লৈছোঁ। গৰ্ডন ফিল্ডত আচলতে হয় কি কেনেধৰণৰ তাত প্ৰশিক্ষণ চলি আছে বা কি খেলৰ তাত প্ৰশিক্ষণ দি আছে সেইবোৰ আপোনালোকক আজি আমি দেখুৱাবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু বলক এতিয়া আমি যাওঁ। আশা কৰোঁ গাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া আমি গৰ্ডন ফিল্ডলৈ যাওঁ, বলক। ফাইনেলি গাইজ আমি আহি পালোঁ গৰ্ডন ফিল্ড। এয়া আমাৰ পিছফালে গৰ্ডন ফিল্ড। আহক আমি গৰ্ডন ফিল্ডৰ ভিতৰলৈ যাওঁ। তো গাইজ ভিতৰলৈ আহি আপোনালোকে পাব এয়া ৰানিং কৰাৰ আগতে এক্সাৰচাইজ অলপ কৰি ল'ব পাৰিব। এয়া হ'ল এক্সাৰচাইজ কৰা ঠাই। বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে আপুনি যিটো ভাল পায়। আৰু এয়া ট্ৰেক, ইয়াত খোজকাঢ়িব পাৰে বা দৌৰিব পাৰে। এয়া চাওক কেনেকৈ বিভিন্ন ধৰণৰ আছে। গৰ্ডন ফিল্ডৰ সংঘ বুলি ক'ব পাৰি। ইয়াত সকলো খেলা বস্তু থাকে আৰু ইয়াৰ প্ৰথম খেল আপোনালোকে হৈছে এথলেটিক্স। ইয়াত সকলো ধৰণৰ এথলেটিক্সৰ খেলা প্ৰশিক্ষণ হৈ থাকে। বৰ্তমান ল'ৰা ছোৱালী আজি যিহেতু বতৰটো বেয়া আছোঁ, ল'ৰা ছোৱালী সিমান নাই। আপোনালোকে ভাল প্ৰদৰ্শন কৰিব পাৰে, ইয়াত জইন কৰিব পাৰে আৰু ইয়াৰ পৰা ডিষ্ট্ৰিক্ট, ষ্টেট, ইণ্টাৰনেশ্যনেল এইবোৰ খেলিব যাব পাৰে। আৰু দেখুৱাওক বলক নেক্সট খেলা আগত। ইণ্ডিয়ান আৰ্মি প্ৰেক্টিচ আৰু বহুত আছে। ৰানিং চলি আছে ইয়াত। ৰানিং ষ্টাৰ্ট হ'ব আৰু বহুত আছে। আজি ইমান অহা নাই, এয়া ৰানিং হৈ আছে ইণ্ডিয়ান আৰ্মিৰ বাবে। আৰু দেখুৱাব আপোনালোকক, বলক আগলৈ যাওঁ। লং জাম্পৰ প্ৰশিক্ষণ হৈছে ইয়াত। আজি বতৰ বেয়া হিচাপে ল'ৰা ছোৱালী কম। আপোনালোকে নাভাবিব যে সিমান ল'ৰা ছোৱালী নাই। লং জাম্পৰ প্ৰশিক্ষণ হৈছে। আৰু এটা ষ্টেডিয়াম নতুনকৈ হৈ আছে, বেডমিণ্টনৰ ষ্টেডিয়াম গৰ্ডন ফিল্ডৰ কাষতে। বৰ্তমান সম্পূৰ্ণ হোৱা নাই। আৰু এটা খেল ইয়াত ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়া হয়। ক্ৰিকেটটো কিন্তু বিনামূলীয়া নহয়। এডমিশ্যন চাগে 4000 আৰু মান্থলি 300 কিজানি। এতিয়া গম নাপাওঁ। 2 মান্থছ আগতে সেই আছিল, এতিয়া অলপ বাঢ়িব পাৰে। ইয়াত ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়া হয়। ক্ৰিকেটৰ প্ৰশিক্ষণ চলিয়ে আছিল, বৰ্তমান অলপ ৰেষ্ট দিয়া হৈছে। এইবোৰ চাব পাৰে ক্ৰিকেটৰ ষ্টুডেণ্ট। ফিল্ড ক্ৰিকেটৰ প্ৰেক্টিচ হৈ আছে আৰু আছে। এয়া ফুটবলৰ প্ৰশিক্ষণ হৈ আছে ইয়াত। ফুটবলৰ বিনামূলীয়া। যদি আপোনালোকে শিকিব খোজে আহিব পাৰে ইয়াত গৰ্ডন ফিল্ড। ক্ৰিকেট, এয়া ফুটবল। খেল আপোনালোকক দেখাইছোঁ ভলীবল। ভলীবলৰ প্ৰশিক্ষণ হৈ আছে ইয়াত। ভলীবলৰো বিনামূলীয়া প্ৰশিক্ষণ দি আছে।
আপোনালোকে যদি শিকিব খোজে ইয়াত আহিব পাৰে। যদি আপোনালোকে ভাল প্ৰদৰ্শন দেখুৱাই ইয়াৰ পৰা ষ্টেট ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল খেলিব পাৰিব। দুদিনমান আগতে চিলেকশ্যন হৈ গ'ল ইয়াৰ গৰ্ডন ফিল্ডতে, আৰু এথলেটিক্সো আছে, কিন্তু আজি ভালকৈ দেখা পোৱা নাই। চ' গাইজ, মই যে ভিডিঅ'টো আৰম্ভণিত কৈছিলোঁ যে নলবাৰী জিলাসকলতকৈ ডাঙৰ ফিল্ড গৰ্ডন, হয়তো দীঘল আৰু বহলেৰে ডাঙৰ নহ'ব পাৰে, কিন্তু ইয়াত বছৰটোৰ 12 মাহে বিভিন্ন ধৰণৰ খেলৰ প্ৰশিক্ষণ হৈ থাকে। গৰ্ডন ফিল্ড বুলি ক'লে কোনো এজন মানুহ নাই যে চিনি নাপায়, সেইবাবে গৰ্ডন ফিল্ডখন নলবাৰী জিলাৰ একমাত্ৰ ফিল্ড, মানে সকলোৰে চিনাকি আৰু জনজাত। গাইজ, আমি যিখিনি দেখাব পাৰিলোঁ সেইখিনি দেখুৱালোঁ। আজি ইমান নাই, আৰু বহুতো খেল আছে ছিজন হিচাপে খেলা আৰম্ভ হৈ থাকে, আৰু কাবাডী আছে, খো খো আছে, আৰু বহুত খেল আছে। আপোনালোকে যদি শিকিব খোজে ইয়াত আহিব পাৰে। আমি মানে আজি যিটো ভাবি আহিছিলোঁ সেইটো কৰিব নোৱাৰিলোঁ, মানে বতৰটোৰ বাবে বৰষুণ হৈ আছে। চ' সিমান খেল আজি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ভাবিছিলোঁ কোচ ছাৰসকলৰ লগতো কথা পাতি আপোনালোকক জনাম কোনটো খেলৰ কিমান এডমিশ্যন। বেছিভাগ খেলে বিনামূলীয়াই থাকে, আপোনালোকে আহিব পাৰে ইয়াত। ত' আমাৰ পৰা যিখিনি পাৰোঁ আমি সেইখিনি চেষ্টা কৰিলোঁ। এইখিনিয়ে আছিল। তো গাইজ, যদি গৰ্ডন ফিল্ডখন চাই আপোনাৰ ভাল লাগিল, তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব গাইজ। আৰু যদি আমাৰ কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু কমেণ্ট বক্সত জনাব। এইটো আমাৰ ছেকেণ্ড ভ্লগ হয়। যদি আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো এতিয়ালৈ চোৱা নাই, তেন্তে ফাৰ্ষ্ট ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত থাকিব, তাত গৈ আপোনালোকে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব, লাইকটোও কৰিব। তো গাইজ, আজিলৈ বাই বাই। বাই। বৰষুণ বাবে সকলো দাউৰি আছে, সকলো পলাল। চাওক কিমান ডাঙৰ বৰষুণ, সকলো খেলৰ প্ৰশিক্ষণে বন্ধ হৈ গৈছে, কিন্তু ফুটবল খেলাৰ প্ৰেক্টিচ এতিয়ালৈ বন্ধ হোৱা নাই। চাওক, গুড লাক গাইজ। চ' গাইজ, বতৰ বহুত বেয়া, বহুত ডাঙৰকৈ বৰষুণ দি আছে। এতিয়া আমি ঘৰলৈ যাওঁ। ভিডিঅ'টো চাই হয়তো আপোনালোকে ইমান ভাল নাপাব পাৰে, তাৰ বাবে চৰি। আগলৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম। বাই।